যোৱা 16 নৱেম্বৰ নিশা আপোনাৰ দক্ষিণ কামৰূপৰ গৰাইমাৰী গাঁৱৰ চাম্পপাৰা আঞ্চলিকৰ সাধাৰণ সম্পাদক আমচুৰ তেওঁক নিমৰ্মভাৱে হত্যা কৰা হৈছিলে। এখন ব্যক্তিগত স্কুলৰ সাংস্কৃতিক সন্ধিয়াত তেওঁক আমন্ত্ৰণ কৰা হৈছিলে, তেওঁ তাত গৈছিলে, তেওঁক ৰাতি অন্ধকাৰত তেওঁক নিমৰ্মভাৱে হত্যা কৰা হৈছিলে। সেই প্ৰতিবাদত আজি আমি গোটেই অসম জুৰি আমচুৱে মানৱ শৃংখল প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। সেই স্বৰূপে আমি বিজনী জিলা সমিতিও আজি মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমি প্ৰথমে লোহিত হুছেইনৰ পৰিয়ালক গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু লোহিত হুছেইনৰ আত্মাই যাতে চিৰশান্তি পায়, জান্নাতবাসী হয়, এইখিনি আমি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। লগতে আমি চৰকাৰক এইটো কথা দাবী কৰিছোঁ যে লোহিত হুছেইনৰ হত্যাকাৰীক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব লাগে আৰু ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তেওঁক ফাঁচীৰ ব্যৱস্থা কৰিব লাগে আৰু লোহিত হুছেইনৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছোঁ। আৰু যি ব্যক্তিগত খণ্ডৰ বিদ্যালয় পৰিচালনা সমিতি আজিলৈকে তেওঁলোকে নিমাত হৈ আছে, কোনে হত্যা কৰিলে আৰু কি কাৰণে হত্যা কৰিলে আজিলৈকে কিন্তু অসম চৰকাৰেও তেওঁলোকৰ ওপৰত কোনো তদন্ত নকৰিলে। সেইকাৰণে দুই এজন যি গ্ৰেপ্তাৰ কৰিছে তেওঁলোকক মূল যি কালপিত তেওঁক আজিলৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই। আমি এইটো দাবী জনাইছোঁ যে অতি শীঘ্ৰেই লোহিত হুছেইনৰ কালপিতক গ্ৰেপ্তাৰ কৰিব লাগে আৰু উপযুক্ত শাস্তি প্ৰদান নকৰিলে আজি আমি আমচুৱে গোটেই অসম জুৰি মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। অনাগত দিনত গণতান্ত্ৰিকভাৱে আমি এই আন্দোলন গঢ়ি তুলিব।